Hillary Damoria, Home Ministry North Eastern Joint Secretary Satyendra Gag Damoria, Ohomor Chief Secretary Damoria, DGP Damoria Promukhe, 4 Corps Army Commander Damoria, আৰু উপস্থিত আমাৰ বিভিন্ন বিষয়ববীয়াসকল আজিৰ বিশেষ তাৎপৰ্য এনডিপিৰ 4টা ফ্ৰেকচনৰ সভাপতি প্ৰমুখে ৰঞ্জন দৈমাৰী ডাঙৰীয়া, গোবিন্দ বসুমতাৰী ডাঙৰীয়া, ধীৰেন বড়ো ডাঙৰীয়া আৰু সৌৰাইৰা ডাঙৰীয়া, লগতে ইয়াত উপস্থিত আমাৰ বড়ো সাহিত্য সভাৰ সভাপতি, বড়োৰ বিভিন্ন জাতীয় সংগঠনৰ নেতৃবৃন্দ, মই সকলোলৈ এই সময়ত নমস্কাৰ জনাইছো। আজি বিশেষকৈ এই সভা আমাৰ কাৰণে বড়ো জাতিৰ কাৰণে এটা ঐতিহাসিক সভা বুলি ক'ব লাগিব, কাৰণ আজিৰ পিছত বড়ো জনগোষ্ঠীৰ যি টেগ আছিলে এই টেগটো নাইকিয়া হৈ যাব। দীৰ্ঘদিনৰ ধৰি অসমৰ আৰু ভাৰতৰ সংবাদ মাধ্যমত দুটা শব্দ প্ৰচলন হৈ আছিলে, অসমীয়াত বড়ো উগ্ৰপন্থী বুলি কোৱা হয় আৰু হিন্দীত বড়ো উগ্ৰবাদী বুলি কোৱা হয়। যেতিয়া বড়ো উগ্ৰপন্থী আৰু বড়ো উগ্ৰবাদী এই দুটা শব্দ উচ্চাৰণ কৰে আমাৰ বুকুত অলপ আঘাত পাওঁ, এটা জাতি কেনেকৈ উগ্ৰপন্থী হ'ব পাৰে। ধৰি এইটো হ'ব পাৰে স্বাভাৱিকতে এটা উচ্চাৰণ আহে, কিন্তু এইটো সকলো জাতিক সামৰি লোৱাত আমি সকলোৱে দুখ পাইছিলোঁ আৰু সেইকাৰণে সকলো পক্ষৰ পৰা আপ্ৰাণ চেষ্টা, এইটো এটা কোনোবা এটা পক্ষৰ নহয়, সকলো পক্ষৰ আপ্ৰাণ চেষ্টাত এটা কালেক্টিভ এফৰ্টত আজি এই আমি খুব এটা ক্ষণটো দেখিবলৈ সক্ষম হলো। ইয়াৰ কাৰণে ধন্যবাদৰ পাত্ৰ ভাৰতৰ প্ৰধানমন্ত্ৰী, ভাৰতৰ হোম মিনিষ্টাৰ আৰু ইয়াৰ লগতে অসমৰ মুখ্যমন্ত্ৰী আৰু বিশেষকৈ ইয়াত আগভাগ লৈছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। মই তেখেতসকলক প্ৰথমতে ধন্যবাদ জনাইছো। ইয়াৰ লগতে ব্যুৰক্ৰেটসকল আছে। আজি ইয়াত অসমৰে এজন সন্তান, তেখেতৰ নামটো ল'বই লাগিব, যিজনে BTC চুক্তিত অৰিহণা আছিলে আৰু এইখন চুক্তিত অৰিহণা আছে, তেখেতৰ নামটো হ'ল তপন ডেকা। তেখেতেও ইয়াত যথেষ্ট কণ্ট্ৰিবিউশ্যন আছে আৰু অশেষ কষ্ট কৰি পেলাই এই কামটো কৰিলে। সেইকাৰণে আজি মই এই সকলো ব্যক্তিক প্ৰথমতে ধন্যবাদ জনাইছো বড়ো জনগোষ্ঠীৰ তৰফৰ পৰা। আজি আমি এই সময়ত বহুত কথা মই ক'ব বিচৰা নাই। ভাইলেন্স আৰু নন ভাইলেন্স এই দুটা শব্দই আমাৰ কাৰণে ইম্পৰ্টেণ্ট, কাৰণ ইতিহাস দুটা শব্দই লিখে বুলি কৈছে, এটা হ'ল চেলেঞ্জ, আনটো হ'ল ৰেছপন্স। চেলেঞ্জ আৰু ৰেছপন্স এই দুটা শব্দই দি চব ইতিহাস ৰচনা হয় আৰু আমি আছিলো ভাইলেন্স আৰু নন ভাইলেন্সৰ মাজত। আমি বহুত কনফিউজ হৈ আছিলো, আমি ডেমক্ৰেটিক হ'ম নে আনডেমক্ৰেটিক হ'ম, আমি ভাইলেন্স হ'ম নে নন ভাইলেন্স হ'ম। এই দুটাৰ মাজত আমাৰ ৰেভলিউশ্যন চলি আছিলে আৰু ৰেভলিউশ্যন শব্দটো আমি দুইটা ধৰণে ব্যৱহাৰ কৰি আহিছিলো, এটা হ'ল জাতি ৰক্ষাৰ কাৰণে, আনটো হ'ল জীয়াই থকাৰ কাৰণে। আৰু এই ৰিভলিউশ্যনটো আহি আহি এটা অন্ত পৰিল আজি, যে যিটো নেকি অধিকাৰৰ ৰিভলিউশ্যন, অধিকাৰৰ সংগ্ৰাম NDP চুক্তিৰ দ্বাৰা এইটো সমাপ্ত হ'ল, কিন্তু নতুন এটা ৰিভলিউশ্যন আমাৰ আৰম্ভ হ'ল, এইটো হ'ল শান্তি প্ৰতিষ্ঠা কৰা ৰিভলিউশ্যন। আজি মহাত্মা গান্ধীৰ ইয়াত ভজন ইয়াত শুনাইছে আমাক। মহাত্মা গান্ধী ডাঙৰীয়াৰ যিবিলাক ভজন আছিলে সেইটো মানৱতাক লৈ পেলাই গোৱা ভজন আছিলে, আৰু সেই ভজনত যি কথাবিলাক কৈছে এইটো আমি বাস্তৱত ৰূপায়ণ কৰিব লাগিব। তো সেইকাৰণে আজি মই নিখিল বড়ো ছাত্ৰ সন্থাৰ তৰফৰ পৰা এই শুভ ক্ষণত যিটো ৰেভলিউশ্যন যি কাৰণতে নহওক কিয়, সেই কাৰণবোৰক সমাধান কৰাৰ দায়িত্বটো সমাজৰো হয়, চৰকাৰৰ হয়, বিভিন্ন পক্ষৰ হয়। সেইকাৰণে মই অসম চৰকাৰক প্ৰথমে আহ্বান কৰিছো, যিখন চুক্তি কৰিলে এই চুক্তি আখৰে আখৰে যাতে ৰূপায়ণ হয়, পুনৰ বড়ো যুৱকসকলে কিতাপ পঢ়িবলৈ বাদ দি পেলাই যাতে ৰাজপথত আহিব লগা নহয়, সেইটো অসম চৰকাৰৰ সন্মানীয় মুখ্যমন্ত্ৰী আৰু অসম চৰকাৰৰ অন্যতম মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দুইজনৰ ওপৰত নিৰ্ভৰ কৰিছে। মই আপোনালোকক এই সময়ত এই অনুৰোধটো ৰাখিছো। শান্তি, পিচটো সদায় প্ৰাইচলেছ। পিচটো আমি পোৱাটো ইমান সহজ নহয়। আজি আমি শান্তি চবে বিচাৰো। বড়ো ভূমিত উল্লাহ উৎসাহ যিটো দেখিছো, ইয়াত আমি যি মানে কথা দেখিবলৈ পাইছো, মানুহ চেষ্টা কৰি আছিলে, মানে ৰখি আছিলে যে আমি শান্তি কেতিয়া পাবলৈ সক্ষম হ'ম। এই চুক্তিত কিমান কি পাইছে, কিমান কি পোৱা নাই, ইয়াতকে চবে বিচাৰিছে
আমাক শান্তি লাগে আৰু শান্তি পাই আজি যিটো উল্লাস হৈছে ইয়াত আমি বুজিবলৈ পাইছো যে পিচ ইজ অলৱেজ প্ৰাইচলেছ